নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানজ্যোতি GK চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালো বন্ধু বান্ধৱীসকল মোৰ চেনেলটো সম্পূৰ্ণ ফ্ৰী চেনেল মোৰ চেনেলটোৰ বাবে আপোনালোকে এটকাও অতিৰিক্ত ধন ভৰিব নালাগে মাথো আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে যদি কিঞ্চিত উপকৃত হয় তেনেহলে মোৰ কষ্ট সাৰ্থক হ'ব গতিকে মোৰ আপোনালোকলৈ এটাই অনুৰোধ মূল্য মোক পইচা নালাগে মাত্ৰ আপোনালোকৰ মৰমৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই ৰাখিব তেনেহলে আহক আজিৰ খণ্ডটি আৰম্ভ কৰোঁ আজিৰ ১ নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম আধুনিক জাহাজখনৰ নাম কি আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে জলৌকা ২ নং প্ৰশ্নটো হৈছে ভাৰতৰ ঔদ্যোগিক বিত্ত নিগম কেতিয়া স্থাপন কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1948 চনত ৩ নং প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় আয় কমিটি কেতিয়া গঠন কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1964 চনত ৪ নং প্ৰশ্নটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1980 চনত ৫ নং প্ৰশ্নটো হৈছে অসমৰ ভিতৰত আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কোনটো এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৬ নং প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ কোনখন এই প্ৰশ্নটোৰ উত্তৰ হৈছে মুম্বাই বিমানবন্দৰ ৭ নং প্ৰশ্নটো হৈছে ভাৰতৰ কোনজন ভাৰতীয় ৰজাই গ্ৰীক ৰাজকুমাৰীক বিয়া কৰাইছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্যই ৮ নং প্ৰশ্নটো হৈছে ঋগ বেদক কোনে প্ৰথমে ইংৰাজীলৈ অনুবাদ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে হেৰিছ উইলছনে ৯ নং প্ৰশ্নটো হৈছে ভাৰতত আধুনিক শিক্ষাৰ ভেটি কোনে স্থাপন কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে থমাস বেবিংটন মেকলে তেওঁৰ প্ৰতিবেদনৰ ভিত্তিতে ভাৰতত আধুনিক শিক্ষাৰ ভেটি স্থাপন হৈছিল ১০ নং প্ৰশ্নটো হৈছে দিল্লীৰ কোনজন চুলতানে তামৰ মুদ্ৰা প্ৰচলন কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহম্মদ বিন তুগলকে ১১ নং প্ৰশ্নটো হৈছে দিল্লীৰ কোনজন চুলতানে চীন বিজয়ৰ বাবে তিব্বতলৈ অভিযান চলাইছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহম্মদ বিন তুগলকে ১২ নং প্ৰশ্নটো হৈছে ভাৰতীয় চলচ্চিত্ৰৰ জনক কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে দাদা চাহেব ফালকে ১৩ নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে নভেলটি থিয়েটাৰ ই মুম্বাইত আছিল ১৪ নং প্ৰশ্নটো হৈছে ভাৰতত মোগলৰ শাসন কেতিয়া অন্ত পৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে ১৮৫৭ চনত ১৫ নং প্ৰশ্নটো হৈছে ভাৰতত ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্যখনৰ নাম কি আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে অন্ধ্ৰ প্ৰদেশ ৰাজ্য ১৬ নং প্ৰশ্নটো হৈছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলে কাৰ ওচৰত কাৰ্যভাৰ গ্ৰহণৰ শপত লয়
এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাষ্ট্ৰপতিৰ ওচৰত। 17 নং প্ৰশ্নটো হৈছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সলৈকে কাৰ্যনিৰ্বাহ কৰিব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 62 বছৰ বয়সলৈকে। 18 নং প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ ৰক্ষক কাক কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে উচ্চতম ন্যায়ালয়ক। 19 নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমটো চৰকাৰী নিগমৰ নাম কি আছিল আৰু কেতিয়া গঠিত হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে দামোদৰ ভেলী কৰ্পোৰেচন। ই 1948 চনত গঠিত হৈছিল। 20 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 5 বছৰ। 21 নং প্ৰশ্নটো হৈছে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাষ্ট্ৰপতিয়ে। 22 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন সংক্ৰান্তীয় বিবাদ কোনে নিষ্পত্তি কৰিব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে উচ্চতম ন্যায়ালয়ে। 23 নং প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2 জন। 24 নং প্ৰশ্নটো হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ সদস্য কেইজন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 3 জন। 25 নং প্ৰশ্নটো হৈছে ভাৰতীয় সংসদত এংলো ইণ্ডিয়ান প্ৰতিনিধি কেইজন থাকে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2 জন। 26 নং প্ৰশ্নটো হৈছে ৰাজ্যসভাই বিত্ত বিল এখন কিমান দিনৰ ভিতৰত অনুমোদন কৰিব লাগে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 14 দিনৰ ভিতৰত। 27 নং প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কোন কোন দেশৰ সংবিধানক আধাৰ হিচাপে চাবৰ বাবে সংগ্ৰহ কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আয়াৰলেণ্ড, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইন দেশৰ সংবিধান। 28 নং প্ৰশ্নটো হৈছে ভাষাৰ ভিত্তিত গঠন সুকীয়া ৰাজ্য বিচাৰি ভাৰতত প্ৰথমে কোনে আন্দোলন কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে দক্ষিণ ভাৰতৰ তেলেগু ভাষী লোকসকলে। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।